हेलो फ्रेंड्स, पुनर्बार स्वागतम जनाइছোঁ मोर यूट्यूब चेनेल लुनामणि हिराলৈ। আজি আপোনালোকলৈ আহিছোঁ এটা নতুন জেগালৈ। সোনিয়া বিহাৰৰ এটা গুৰুদ্বাৰলৈ লৈ আহিছোঁ। এইটো গুৰুদ্বাৰ দিল্লী। এয়া আমি আহিছোঁ গুৰুদ্বাৰৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিম, কিন্তু গুৰুদ্বাৰ বন্ধ আছে, গতিকে সোমাব নিদিয়ে ভিতৰত। কিন্তু চাওক, শ্ৰী নানকসৰ গুৰুদ্বাৰ। ইয়াৰ ভিতৰলৈ আমি আহিছোঁ, কিন্তু একে ভিতৰলৈ যাব নিদিয়ে। ইয়াক আমি দূৰৰ পৰাই চাব লাগিব, তথাপি দেখাব চেষ্টা কৰিম। এইটো চাওক চৌপাশটো। বহুদিন ধৰি ইয়ালৈ মানুহ অহা নাই, গতিকে ইয়াৰ মেইনটেনেঞ্চটো ইমান ঠিক হৈ থকা নাই। কিন্তু চাওক, এটা বৰ ধুনীয়া পৰিৱেশ, কিন্তু বহুত ঠাণ্ডা হয়। যিমান গৰমতো এই গুৰুদ্বাৰটোত বহুত ঠাণ্ডা পৰিৱেশটো। কিয় ঠাণ্ডা হৈ থাকে সেইটো গছ গছনিৰ কাৰণে হয় চাগে। আৰু এইখন হৈছে ছিগনেচাৰ ব্ৰিজ, দিল্লীৰ যিটো বৰ্তমানৰ দিল্লীৰ পৰিচয় হৈ পৰিছে ছিগনেচাৰ ব্ৰিজ। এইখন ইয়াৰ পৰা কমচে কম 200-250 মিটাৰ দূৰতে আছে। এইখন তালৈকে আপোনালোকক এটা নতুন ভিডিঅ' বনাই লৈ যাব চেষ্টা কৰিম। আৰু আমি ইয়াৰ ভিতৰলৈ আহি আছোঁ লাহে লাহে। আমি ইয়াৰ ভিতৰলৈ আহিছোঁ। যদি কি একদম ভিতৰলৈ নাযাওঁ, এই বাহিৰৰ পৰাই দেখাইছোঁ আপোনালোকক। চাওকচোন, ইয়াৰ বনোৱা ডিজাইনটো ওপৰত আছে, আৰু ইয়াৰ মাজৰ এইখিনি নীলাখিনি যে দেখিছে, যে মাজৰ সেউজীয়া কাৰ্পেটখনৰ তলতে সেইটো পানী আছে। তাত আপোনালোকে জানেই, যিহেতু গুৰুদ্বাৰলৈ গ'লে ভৰি ধুই যাব লাগে, আৰু সেই দৰ্জা গেটখনেৰে ভিতৰলৈ সোমাব লাগে, আৰু ভৰিটো তাত ধুই যাব লাগে। গতিকে এতিয়া সকলো বন্ধ কৰি থৈছে, পানী অহা যোৱা সকলো বন্ধ কৰা আছে। গতিকে আপোনালোকে এনেই চৌপাশটো দেখাবহে চেষ্টা কৰিছে আপোনালোকক। চৌপাশটো চাওক, এইফালে এইবোৰ, ইয়াৰ পৰা ছাইডৰ পৰা এইখন উদ্যান বনাই আছে, নতুন গছবিলাক লগাইছে এতিয়া। চাওক, ওপৰত আছে, বহুত ধুনীয়া এটা পৰিৱেশ। বন্ধুসকল, আপোনালোকে যদি কেতিয়াবা দিল্লীলৈ আহে, তেনেহ'লে এই গুৰুদ্বাৰটোলৈ আহিব বুলি মই আশা কৰিলোঁ। কিয়নো এই গুৰুদ্বাৰটোত বোলে যোনে মূৰ ধুৱাব আহে, তেওঁৰ মনোকামনা পূৰণ হয় বুলি ইয়াৰ মানুহসকলে কোৱা শুনিছোঁ। আৰু এই গুৰুদ্বাৰটো আছে দিল্লীৰ সোনিয়া বিহাৰত। সোনিয়া বিহাৰ বুলি ক'লে সোনিয়া বিহাৰ, আৰু গুৰুদ্বাৰটোৰ নাম হৈছে গুৰু নানকসৰ আশ্ৰম ছ'চাইটি, নিউ দিল্লী, সোনিয়া বিহাৰ। গতিকে আপোনালোকে এই গুৰুদ্বাৰটোলৈ আহিব বুলি মই আশা কৰিলোঁ। শিখ ধৰ্মৰ হয় এই গুৰুদ্বাৰটো। সকলোৱে জানে শিখ ধৰ্মৰ গুৰুদ্বাৰতে মূৰ ধুৱাব আহে। গতিকে আপোনাৰ হিন্দু শিখ কোনো কথা নাই, সকলো আহিব পাৰে। আমিও ইয়াত সোমাব চেষ্টা কৰিছিলোঁ, কিন্তু ইয়াত থকা ছিকিউৰিটি গাৰ্ডে ক'লে বোলে ইয়াত এতিয়া বন্ধ হৈ থকাৰ কাৰণে সোমাবলৈ মানা কৰিছে। সকলো যিজনে পূজা কৰে, ইয়াত সেৱা কৰিব আহে, যেনে আমাৰ নামঘৰত নাম কৰিয়ে থাকে ন, তেনেকৈ তেওঁহে আহিব পাৰে। গতিকে ব'লক, আমি এতিয়া আৰু কি কৰিম, যাবই লাগিব উভতি। আমি উভতি আহিছোঁ। আৰু মই আপোনাক কৈছিলোঁ, এইখন ছিগনেচাৰ ব্ৰিজখনৰ কথা। ছিগনেচাৰ ব্ৰিজখন চাওক, এইখন সঠিক মই এতিয়ালৈকে এইটো কেলকুলেট কৰা নাই কিমান ওপৰত আছে, কিন্তু এই ছাইডৰ যে ৰছীৰ দৰে দেখিছে, সেইকেইটাৰ ওপৰত এই ব্ৰিজখন আছে। আৰু এই ব্ৰিজখনৰ ওপৰত গৈ পেলাই যে এখন ইয়াতে ৰেষ্টুৰেণ্ট আছে। গতিকে এয়াই আছিলে এই গুৰুদ্বাৰটোৰ মহত্ব, আপোনালোকক দেখালোঁ। যদি ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তো বন্ধুসকল, এয়াই আছিলে গুৰু নানকসৰ আশ্ৰম গুৰুদ্বাৰটো দেখালোঁ। যদি ভিডিঅ'টো ভাল লাগিলে, তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদি কিবা ভুল হৈছে, ভাল হৈছে, কি হৈছে, কমেণ্ট কৰি জনাব বুলি আশা কৰিম। বন্ধুসকল, যদি নতুনকৈ আহিছে মোৰ চেনেলটো, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো বজাই দিব।